চা মই 20 বছৰ সোফাত শুইছোঁ এতিয়া সেই মোৰ ষ্টুডিঅ'ত আছে মোৰ শুবলৈ জেগা আছে মই তাক শুবলৈ দিয়া নাই কিন্তু মই এতিয়া সোফাত শুব লাগিব মাটিত শুব লাগিব মই যেনেকৈ আছিলোঁ তেনেকৈ থাকিব লাগিব মই যেনেকৈ এনেকৈ খজুৱাই থাকোঁ সেইটো কৰিব লাগিব নম্ৰতা বৰাৰ হত্যাৰ তদন্তৰ ওপৰত আমাৰ যথেষ্ট সন্দেহৰ সৃষ্টি হৈছে আপোনালোকে জানে যে যোৱা 4 জুন 2025 চনৰ মোৰ কন্যা নম্ৰতা বৰা শ্বিলঙৰ ৰিঅ'ভয় ডিষ্ট্ৰিক্টত এটা দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিছিল বুলি সকলোৱে গম পাইছিল কিন্তু শেহতীয়াকৈ আমি যি তথ্য লাভ কৰিছোঁ সেই তথ্যমতে আমি যেতিয়া দুৰ্ঘটনা হোৱাৰ দিনাই আমি যেতিয়া নংপু থানাত উপস্থিত হৈছিলোঁ নংপু থানাত আমি 4জন অভিযুক্তৰ লগত কেইজনমান ব্যক্তি আমি দেখা পাইছিলোঁ তাৰ ভিতৰত এজন ব্যক্তিয়ে খুব সক্ৰিয় অংশগ্ৰহণ কৰিছিলে তেতিয়া তেওঁক মই সুধিছিলোঁ যে আপুনি কোন তেওঁ প্ৰথম অৱস্থাত নামটো ক'বলৈ ইতস্তবোধ কৰাৰ পিছতো সুধিছিল তেওঁ ক'লে যে মোৰ নাম সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁ আহি মোক পিছত কৈছিল যে এইটো আপুনি দুখ নকৰিব এইটো একদম এক্সিডেণ্ট কেছ এওঁলোকৰ গাত অকণো দুখ নাই গতিকে আমিও তাৰ কাৰণে যথেষ্ট দুখিত এওঁলোকে জানি বুজি এইটো এক্সিডেণ্ট কৰা নাই এক্সিডেণ্টতেই তাই ঢুকালে তাইৰ কাৰণে আমি যথেষ্ট দুখ অনুভৱ কৰিছোঁ সেইবুলি তেওঁ মোক বাৰম্বাৰ কৈছিলে কোৱাৰ পিছত আমি যেতিয়া থানাৰ পৰা নংপুৰ হস্পিটেললৈ আহিছিলোঁ হস্পিটেলত যেতিয়া যিজন পুলিচ অফিচাৰে তাত হস্পিটেলৰ কামবিলাক কৰি আছিলে সেই সময়ত তেওঁক চাৰিওকাষে ঘূৰা মেলা কৰি আছিলে আৰু তেওঁ ডেড বডিটো অনাৰ পৰা আৰম্ভ কৰি গোটেইখিনি কাম তেওঁ চোৱা চিতা কৰিছিলে কৰাৰ পিছত তেওঁ ডেড বডিটো নিয়াৰ ঘৰলৈ অনাৰ যি এম্বুলেঞ্চৰ কথাও তেওঁ চিন্তা কৰা মই দেখিছিলোঁ তেতিয়া মই আকৌ সুধিছিলোঁ যে আপুনি এওঁলোকৰ কি হয় তেওঁলোকে ক'লে যে মই এওঁলোকৰ বন্ধু আপোনালোকে এইটো অকণো চিন্তা নকৰিব এওঁলোক অকণো দুখী নহয় আপোনালোকৰ ছোৱালী হেৰুৱা মানে আমাৰো দুখ লাগিছে গতিকে আপোনালোকে আইনী প্ৰক্ৰিয়ালৈ যাব নালাগে এওঁলোকক ক্ষমা কৰি দিয়ক উপায় নাই এক্সিডেণ্টততো আৰু কোনেও কৰোঁ বুলি নকৰে গতিকে গোটেই কথাখিনি তেওঁ আমাক এনেধৰণে সজাবলৈ বা এনেধৰণে আমাক বুজাবলৈ চেষ্টা কৰিলে যে এইটো যেন এটা দুৰ্ঘটনা তাৰপিছতে তেওঁ কি হ'ল যে এম্বুলেঞ্চৰ কথাটো আমি যেতিয়া বন্দবস্ত কৰিলোঁ সেই এম্বুলেঞ্চখন ঘূৰাই দিয়াই তেওঁ খানাৰ পৰা এখন এম্বুলেঞ্চ অনাই পেলাই তাৰ পে'মেণ্ট পৰ্যন্ত তেওঁ দিলে তেতিয়া মোৰ সন্দেহ হ'ল যে এই মানুহজন ইমান সক্ৰিয় হোৱাৰ কাৰণ কি তাৰপিছতে আমি দেখিলোঁ যে নম্ৰতা বৰাৰ যিটো তদন্তৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো ইমানেই লাহেম হৈ গৈছে আজিও চাৰ্জশ্বিট কোৰ্টত ফাইল হোৱা নাই আমি দুবাৰ আমি গৈ নংপু থানাৰ যিজন আৰক্ষী বিষয়া যিজন তদন্তকাৰী বিষয়া তেওঁলোকক লগ কৰিছোঁ তেওঁলোকে প্ৰতিদিনেই চাৰ্জশ্বিট দাখিল কৰিম বুলি কয় কিন্তু চাৰ্জশ্বিট এতিয়াও দাখিল কৰা নাই সিদিনা যেতিয়া অসমৰ মৰমৰ জুবিনদাৰ মৃত্যু হ'ল জুবিনদাৰ মৃত্যুৰ লগত এজন মানুহৰ ফটো আমি দেখিবলৈ পালোঁ দেখাৰ পিছত সেই ফটোখনৰ মনত আমাক সচকিত কৰিলে যে এই মানুহজনকতো আমি সেই নংপু থানাত লগ পাইছিলোঁ যিজন মানুহে আমাক এই ঘটনাটোক এটা হত্যা কৰা ঘটনাৰ পৰা দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰি আছিল আমাক বাৰম্বাৰ কৈছিল যে আপোনালোকে আইনী প্ৰক্ৰিয়াৰ ওচৰলৈ নাযাব এইটো এওঁলোকৰ গাত অকণো দুখ নাই এইটো সম্পূৰ্ণ দুৰ্ঘটনা হৈছে আৰু সেই মানুহজন যেতিয়া ফটোত দেখিলোঁ তেতিয়া সেই সময়ত মই তেওঁলোকৰ এখন ফটো মাৰি লৈছিলোঁ হস্পিটেলত থকা অৱস্থাত তেওঁলোকৰ মই এখন ফটো মাৰিছিলোঁ
সেই ফটোখনৰ লগত মিলাই চালোঁ যে সেইজন সিদ্ধাৰ্থ শৰ্মা, এইজন সিদ্ধাৰ্থ শৰ্মা যিজন আজি জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত হৈ গৈছে, যিজনে জুবিন গাৰ্গক হত্যা কৰাৰ তদন্ত কৰাৰ ব্যৱস্থা কৰা হৈছে, সেইজন সিদ্ধাৰ্থ শৰ্মাই সেই গোটেই বন্ধুসকলক নিৰপৰাধী কৰি সজাবৰ কাৰণে হত্যাকাণ্ডটোক এটা দুৰ্ঘটনালৈ ৰূপ দিবলৈ চেষ্টা কৰিছিলে। আৰু ইতিমধ্যে মই সেই ফটোখনত যিজন মানুহ আছে সেই মানুহজনৰ লগত এই মানুহজন হুবহু, আৰু তেওঁ মোক বাৰম্বাৰ কৈছে যে তেওঁৰ নাম সিদ্ধাৰ্থ শৰ্মা। তেওঁলোকৰ লগত চিনাকি মানে ব্যৱসায়িকভাৱে চিনাকি বুলি ক'লে। বিশেষকৈ মৃগাংকৰ লগত তেওঁ বিশেষভাৱে জড়িত, বিশেষভাৱে মৃগাংকক চিনি পায়, আনায়তুলকো চিনি পায়, আৰু বাকীকেইজনী ছোৱালীৰ লগতো তেওঁৰ ভাল সম্পৰ্ক আছে বুলি ক'লে। আৰু সেইকাৰণে তেওঁ বাৰম্বাৰ কৈছে যে তেওঁলোকৰ গাত দুখ নাই, মোক খুৰা বুলি কৈছে, খুৰা আপুনি চিন্তা নকৰিব, আমিও যথেষ্ট দুখী হৈছোঁ, আপুনি এইবোৰ আইনৰ ব্যৱস্থা বা আইন চাইনলৈ নাযাব, গতিকে আপুনি এতিয়া আৰু কি কৰিব, উপায়টো নাই, তেনেকৈ মোক বাৰম্বাৰ সান্তনা দিবলৈ চেষ্টা কৰিছে। আপুনি আজি কি সন্দেহ কৰিছে যে সেই সিদ্ধাৰ্থ শৰ্মা আজি জুবিনদাৰ হত্যাকাণ্ডৰ লগত জড়িত বুলি অভিযোগ উঠিছে, আৰু আপোনাৰ আমাৰ যিটো ঘটনা হৈছিল নম্ৰতা বৰাৰ ক্ষেত্ৰত, সেই ঘটনাটোৰ সম্পূৰ্ণ গাপ দিয়াৰ এক প্ৰকাৰ চেষ্টা কৰিছিল সিদ্ধাৰ্থ শৰ্মাই, সেই কথাকেইটাৰ পৰা আপুনি কি আজিৰ তাৰিখত ডাউট কৰিছে, কি সন্দেহ? মোৰ সন্দেহ হৈছে যেতিয়া প্ৰথম নংপু থানাত আমি গৈ উপস্থিত হৈছিলোঁ, নংপু থানাৰ যিজনে আৰক্ষী বিষয়াই গোটেই কেছটো চাইছিল তেওঁ সম্পূৰ্ণ মদ্যপান কৰি আছিলে, তেওঁ কথাৰ পাক ঘূৰোৱা নাছিলে, তেওঁ ধলং পলং আছিলে, আৰু সেই তেওঁৰ লগত যথেষ্ট মই হলি গলি দেখিছিলোঁ। আৰু মই তেতিয়াই ভাবিছিলোঁ যে এই মানুহজনে কিয় পুলিচ অফিচাৰজনক ইমান গুৰুত্ব দি আছে, বা পুলিচ অফিচাৰজনক তেওঁক ইমান গুৰুত্ব কিয় দিছিলে। আৰু আজি মই অনুমান কৰিছোঁ যে সম্পূৰ্ণ গোটেই কেছটো লেহেমীয়া কৰাৰ মূল কাৰণটোৱে হৈছে হয়তো সেই প্ৰথম যিজন বিষয়াই এই কেছটো চাইছিলে তেওঁ হয়তো মেনেজ হৈছে, আৰু তাৰপিছত হয়তো প্ৰক্ৰিয়াটো কিছু লেহেমীয়া হৈছে। আৰু সেয়েহে ভাবিছোঁ সিদ্ধাৰ্থ শৰ্মাই গোটেই কেছটোক, তেওঁলোকে যিহেতু দুৰ্ঘটনা নহয় এইটো হত্যা কৰিছিলে, এওঁলোক চাৰিজনে মিলি হত্যা কৰিছিলে, আৰু এই হত্যাকাৰীসকলক বচাবৰ কাৰণে এই সিদ্ধাৰ্থ শৰ্মা নামৰ এই মানুহজনে তেওঁলোকক নিৰ্দোষী প্ৰমাণ কৰি সেই হত্যাকাণ্ডটোক এক দুৰ্ঘটনালৈ পৰ্যবেক্ষিত কৰিবলৈ চেষ্টা কৰিছে। আৰু মই ভাবোঁ এটা ইয়াৰ উচিত বিচাৰ কৰি শাস্তি প্ৰদান কৰিব লাগে, আৰু ভাবোঁ এই তদন্ত এক নিৰপেক্ষভাৱে তদন্ত কৰি অতি সোনকালে চাৰ্জশ্বিট দাখিল কৰিব লাগে। কাৰণ আজি 4 জুনৰ পৰা আজি এতিয়া আমাৰ আজি 5 অক্টোবৰ পালেহি, এতিয়া কিমান দিন এখন চাৰ্জশ্বিট দাখিল কৰিবলৈ ইমান দিনটো নালাগে। আৰু এটা কথা চাওক, সেই মেঘালয়তে উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাই এগৰাকী পুৰুষক হত্যা কৰাৰ পিছত কিমান ক্ষিপ্ৰতাৰে উত্তৰ প্ৰদেশৰ পৰা দোষীক ধৰি আনি শ্বিলঙলৈ লৈ আনি চাৰ্জশ্বিট প্ৰদান কৰি আজি কেছ চলি আছে। তেনেকুৱা ক্ষেত্ৰত আজি অসমতে থকা এজন মানুহক কিয় তেওঁলোকে ধৰিব পৰা নাই? আৰু এটা কথা, আমাক তেতিয়া তেওঁ আৰক্ষী বিষয়াসকলে কৈছিলে যে তেওঁলোকৰ ফোনবিলাক চিজ কৰা হৈছে, কিন্তু মই যিমানটো তথ্য পাওঁ তেওঁলোকৰ ফোনৰ পৰা তেওঁলোকৰ বন্ধুবৰ্গৰ লগত এতিয়াও যোগাযোগ কৰি আছে। আনায়তুল্লাৰ যিটো ফোন নাম্বাৰ দিয়া হৈছিলে সেই আনায়তুল্লাৰ ফোন নাম্বাৰৰ পৰা আজিও হোৱাটছআপ চলি আছে। ইতিমধ্যে মই কালি এইটো মই পাইছোঁ খবৰ যে আনায়তুল্লাৰ মোবাইল ফোনৰ পৰা হোৱাটছআপত মেছেজ তাৰ বন্ধুবৰ্গৰ লগত কৰি আছে। আৰু ইতিমধ্যে সি যিহেতু পুলিচ আৰক্ষী বিষয়াসকলে আমাক কৈছে যে আনায়তুল্লা ইতিমধ্যে পলাই গ'ল, গতিকে আমি ধৰিব পৰা নাই। আনায়তুল্লা যদি পলাই গ'ল, এজন দোষীক উত্তৰ প্ৰদেশৰ পৰা ধৰি আনিব পাৰিছে, 6জনকৈ দোষীক উত্তৰ প্ৰদেশৰ পৰা ধৰি আনিব পাৰিছে সেই মেঘালয় আৰক্ষীয়ে। সেই মেঘালয় আৰক্ষীয়ে কিয় অসমতে থকা দোষীসকলক ধৰিব পৰা নাই? আৰু ইতিমধ্যে তেওঁলোকৰ ফোনবিলাক চিজ কৰিছে বুলি কৈছে। তেওঁলোকৰ ফোনৰ পৰা তেওঁলোকৰ বন্ধুবৰ্গলৈ মেছেজ কৰি আছে, কথা পাতি আছে, ফোনেৰে কথা পাতিছে, মৃগাংক বৰুৱাৰ ফোনেৰে কথা পাতি আছে, আনায়তুল্লাৰ মোবাইলতে হোৱাটছআপ চলি আছে। ইতিমধ্যে এইখিনি তথ্য আমি গম পাইছোঁ, তেওঁলোকৰ বন্ধুবৰ্গৰ পৰা আমালৈ এইবোৰ খবৰ আহিছে। গতিকে আমি ভাবোঁ যে এইটো এটা লেহেমীয়া গতিৰ মূল কাৰণ এই সিদ্ধাৰ্থ শৰ্মাই হ'ব পাৰে। সিদ্ধাৰ্থ শৰ্মাই এখন জাল পেলাই
তেওঁলোকক নিৰ্দোষী সজাৰ পৰিকল্পনা কৰিছিলে আৰু সেই হত্যাকাণ্ডৰ চাৰ্জশ্বিট এতিয়াও দাখিল হোৱা নাই। ক'ৰবাত চাগে এনেকুৱা হৈছিলে জুবিন জীয়াই থকা সময়ত আমি ইমান তেওঁৰ গুৰুত্বটো ইমান চাগে অনুভৱ কৰা নাছিলোঁ, কিন্তু জুবিন হেৰাই যোৱাৰ পিছত প্ৰতি অসমীয়াই মৰ্মে মৰ্মে উপলব্ধি কৰিছে তেওঁৰ স্থিতিটো। আৰু সময় এনেকুৱা হৈছে, পৰিৱেশবোৰ এনেকুৱা হৈছে, যিখিনি কথা আমি শুনি আছোঁ সেই পৰিপ্ৰেক্ষিতত এতিয়া প্ৰত্যেকজন মানুহ, অকল শিল্পী বুলি নকওঁ, প্ৰত্যেকজন মানুহে কিবা ত্ৰাসত থকা নিচিনা হৈছে। এতিয়া আমাৰো যিমান অনুৰাগী থাকে, শুভাকাংক্ষীসকল থাকে, এই ঘটনাটোৰ পিছত প্ৰত্যেকে আহি মাত্ৰ এষাৰেই কথা কয়, এজনক আমি হেৰুৱালেও আপোনালোক ভালকৈ থাকিব দেই। তাৰমানে মানুহৰ মনত এটা কিমান ডাঙৰ ত্ৰাসৰ সৃষ্টি হৈছেগৈ। আমাক এনেকুৱা পৰিৱেশ নালাগে। খালি এটা বস্তুৱেই খুব গুড চাইন এটা আমি দেখিবলৈ পালোঁ যে জুবিন জীয়াই থাকোঁতেও সেইটো আছিলে, সাংঘাতিক তেওঁৰ প্ৰতি অনুৰাগ আছিলে। ক'ৰবাত আমি জুবিনৰ অনুৰাগীসকলক চিনি পাইছিলোঁ, কিন্তু এটা বৃহত্তৰ অসমীয়া জাতিক আমি চিনি পালোঁ জুবিন হেৰাই যোৱাৰ পিছত। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে, বয়স নিৰ্বিশেষে, এই যে বিভিন্ন বয়সৰ মানুহে, বিভিন্ন জাতিৰ মানুহে কোনো ধৰণৰ ভেদাভেদ নাৰাখি যে মানুহ হৈ জুবিনৰ কাৰণে ওলাই আহিছে, এখন বৰ অসমৰ সৃষ্টি কৰিলে কিন্তু আমাৰ মাজত। আৰু সেই বৰ অসমখন আমি জীয়াই ৰখাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব। সেয়া শিল্পীসকলৰ দায়িত্ব, অসমীয়া ৰাইজৰ দায়িত্ব। ক'ৰবাত আমি দেখা পাওঁ যে সমাজখন আমি বিভাজিত হৈ যায় প্ৰতি সময়ত, সেয়া লাগিলে ৰাজনৈতিকভাৱে হওক, সামাজিকভাৱে হওক, আধ্যাত্মিকভাৱে হওক, স্পিৰিচুৱেলি হওক। সেই বিভাজনটো আঁতৰাই জুবিনে একত্ৰিত কৰি ৰাখিছিলে। আৰু তেওঁ হেৰাই যোৱাৰ পিছত কিন্তু এই বৰ অসমখন বিশ্ব দৰবাৰতো দেখিবলৈ পালে আটাই। এইটোৱে বৰ ডাঙৰ কথা আচলতে আমাৰ কাৰণে। জুবিনে আবাহন থিয়েটাৰক জুবিনে এটা খুব সুন্দৰ গীত উপহাৰ দি থৈ গৈছিলে। বহুত গান দিছে অৱশ্যে জুবিনে, তাৰ মাজত কিন্তু গান এটি গোৱানা মা, সেই গীতটো চিৰযুগমীয়া এটি গীত। সেইটো এতিয়াও আজিও শুনিলে মানুহৰ বুকু কঁপি যায়, ইমান সুন্দৰ তেওঁৰ কণ্ঠ নিগৰাইছিলে সেই গীতটিত। জুবিনৰ সোঁৱৰণত আমি এতিয়া ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰোঁ যে তেওঁৰ আত্মাই সদ্গতি লাভ কৰক। তেওঁৰ লগত যি অন্যায় হৈছে সেই অন্যায়ৰ বিচাৰ হওক অতি সোনকালে, আৰু তেওঁৰ লগত যদি কোনোবাই ষড়যন্ত্ৰ কৰিছে সেই ষড়যন্ত্ৰৰ ফাদিল হওক অতি সোনকালে, আৰু তেতিয়াহে চাগে তেওঁৰ আত্মাই শান্তি পাব, অসমৰ মানুহৰ আত্মাই শান্তি পাব বুলি আমাৰ বিশ্বাস। আৰু বাকী জুবিনৰ সৃষ্টিশীলতাক জীয়াই ৰখাটো সকলোৱে ৰাখিবই, কাৰণ জুবিনৰ যিখিনি গান, সেই গানসমূহতো মানুহৰ হাড়ে হিমজুৰে প্ৰতিজন অসমীয়াৰ বুকুৱে বুকুৱে আছেই। আমি ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে দেখি আছোঁ, বাতৰি যোগেদিয়ে দেখি আছোঁ, আৰু তেওঁলোকে ক্ষিপ্ৰতাৰে কাম কৰি আছোঁ বুলি কৈছে। আৰু আইন ব্যৱস্থাৰ ওপৰত আমি আস্থা ৰাখিব লাগিব নহয়, যিহেতু এটা চুপ্ৰিম ব্যৱস্থা এটা, আৰু সেই ব্যৱস্থাৰ ওপৰত আস্থা ৰাখি আমিও বিচাৰি আছোঁ যে অতি সোনকালে ইয়াৰ বিচাৰবোৰ হওক। তেখেতলৈ এটাই আহ্বান যে জুবিনৰ নিচিনা এটা সম্পদ আমাৰ মাজৰ পৰা এনেকৈ হেৰাই যোৱাটো আচলতে খুব আমাৰ কাৰণে অকল্পনীয় আৰু অবাঞ্ছিত ঘটনা এটা। গতিকে এইটোৰ সঠিক ন্যায় অতি শীঘ্ৰে আমাক অসমৰ ৰাইজক প্ৰদান কৰি আশ্বস্ত কৰক, আমি সেইটোৱে আহ্বান জনাম। আজি কিমান দিন পাৰ হৈ গ'ল, তেওঁৰ সকামো হৈ গ'ল, তাৰ পাছতো কিন্তু আমাৰ কাৰণে এতিয়াও অবিশ্বাস্য হৈছে যে তেওঁ নাই। ক'ৰবাত যেন এতিয়া ফেচবুকটো মেলিলে যেতিয়া তেওঁৰ ছবিবোৰ দেখোঁ, পুৰণা ইণ্টাৰভিউবোৰ দেখোঁ, এতিয়া যেন ওলাবহি মানুহজন, তেনেকুৱা ধৰণৰ ভাৱ এটা এতিয়াও চলি আছে মানুহৰ মনত। গতিকে সেইটোৰ পৰা ওলাই অহাটো মানুহৰ কাৰণে ইমান সহজে সম্ভৱ নহ'ব। আৰু বাকী এইটো এটা মই অনুৰোধ কৰিব বিচাৰিছোঁ, খুব সুস্থিৰে শৃংখলিতভাৱেহে আগবাঢ়িলেহে কিন্তু আমি ন্যায় ব্যৱস্থাটোৰে আমাক এটা উচিত ন্যায় প্ৰদান কৰিব পাৰিব। আমাৰ যিটো ন্যায় ব্যৱস্থা, আমাৰ যিখন চৰকাৰে নহওক কিয়, সেইখন চৰকাৰৰ ওপৰত আমি এগৰাকী নাগৰিক হিচাপে আমি আস্থা ৰাখিবই লাগিব, কাৰণ তেওঁলোক আমাৰ অভিভাৱক। আমাৰ যদি কিবা সমস্যা হয় তেন্তে সেই সমস্যাসমূহৰ সমাধান কৰাৰ গুৰু দায়িত্ব থাকে চৰকাৰখনৰ, গুৰু দায়িত্ব থাকে আইন ব্যৱস্থাৰ। গতিকে আমি আইন ব্যৱস্থাৰ ওপৰত আস্থা ৰাখিয়ে চলিব লাগিব।